हेलो गाइज वेलकम टू माय चैनल। आज आपनालोকক मैं देखाब विचारिছোঁ गाँवर बिहुर किछु दृश्य। एया हुसर कारण साजू होइसे मोर दादार छोৱালীजनी जुमन। ताइर बिहु नाचर पज देखिছেনে বাৰু। এতিয়া आपनालोকক লৈ যাম গাঁৱৰ হুঁচৰি দলৰ ওচৰলৈ। গাঁৱৰ বিহুনো কেনেকুৱা সেয়া আচলতে বৰ্তমান সময়ত বহুখিনি ঢুলীয়া ভালকৈ বজাব জনা ঢুলীয়া অভাৱ হৈছে। তাৰ লগতে নাচনীৰ অভাৱ, এনেকুৱা মানুহৰ অভাৱ। তথাপিও তাৰ মাজতে সৰু সুৰাকৈ অকণমানি ভাইটি ভণ্টিকেইটাই কেনেকৈনো নাচিছে আৰু তাৰ লগতে কিছুমান ধেমালি কেনেকৈ শেষত হৰাই দিয়াৰ সময়ত কিছুমান ধেমালি হয়, সেৱা কৰি আশীৰ্বাদ দিয়া কিছুমান ধেমালি আপোনালোকক দেখাই লৈ যাম মই। তেনেহ'লে বলক আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ। আৰু তাৰ লগতে সমূহ অসমবাসী ৰাইজলৈ থাকি ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা। এনেকৈ এতিয়া হুঁচৰিযোৰ আৰম্ভ হৈছে। কেতিয়া আহিলি কৈছো, কেতিয়া আহিলি? ক্লাস পিয়ার আছে দিয়ে যদি যাবন হাতু গেলে সুট খলাইছে
বুলি কৈ হাই মাছ আশীৰ্বাদ দি নপলে মই দেখা অকমান নপল লবি বুইজনী দেখিব মন নাই বুইজনী মানে অকল লাগি থাকে মই ৰুমাল ববই নাজানো ভাল হ'ব লাগে আৰু আমাৰ মাৰ গাটো বেয়া হৈ থাকে ভাল হ'ব লাগে এনেই মিছা পেটটো ভাগিব লাগে ডিষ্ট্ৰিক্ট লাগিলে নি কিবা চাই দে আকৌ ফোন কেমেৰা কৰি চাওঁ তাতে আমি নে হ'ব ভিডিঅ' কৰিছো তই তালে মোক পাঁচখনটো বনাম লাডু কৰিব এতিয়া তাৰপৰা তাৰ এইবছৰ চিন্তাই হে কৰিব ভনিটা ঘৰ যাম দেই কেলে কোন ই দুঘৰটো মাৰি যাবি আকৌ কেলে হা আমি নেমাটো মানে মই মাতিম
নালাগে 200টো মাৰি লওঁতে ৰখি থাকিম আমি